সো গাইজ মানে ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ আমি ইয়াত বৰ্তমান আছোঁ এতিয়া ধুনীয়া এখন ঠাইত চব পথাৰ জেগা চাওক ধুনীয়া সুন্দৰ এয়া মোৰ লগত আছে জিতুল আছে আৰু তো আজি গৈ আছোঁ বৰ্তমান বঘৰালৈকে বঘৰা এখন বিশেষ ঠাইলৈকে তো বঘৰা কি ঠাই আপোনালোকক চব দেখুৱাব চেষ্টা কৰিম আৰু জিতুল ভাইজি এটা চেনেল আছে লিংকটো মই ইউটিউবৰ যি ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো নমস্কাৰ মানুহক স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল বিৰাজৰ ব্লগছলৈ তো ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ আমি আহি পালোঁ সেইখন ঠাইখন আপোনালোক যিখন ঠাইত আপোনালোক লৈ আহিছিলোঁ তো এইখনেই হ'ল ঠাইখন যিখন ঠাইত এটা ঐতিহ্য এটা কাহিনী জড়িত হৈ আছে যিটো কাহিনী শুনিলে আপোনালোকে আচৰিত হ'ব এই ঠাইখন নাম হৈছে কইনাকণা পাহাৰ বঘৰাৰ পৰা অলপ সোমাই আহি পায়হি চব বন্ধুসকল কাহিনীটো কোৱাৰ আগতে আপোনালোকক ভিতৰৰ যি গুহাৰ দৃশ্যাংশ লগতে যিখিনি ঠাইত সেই ঘটনাটো ঘটিছিল সেইখিনি ঠাই আপোনালোকক দেখুৱাই লওঁ তো বলক ভিতৰলৈকে আৰু এই ঠাইখিনিতে সেই ঘটনা ঘটিছিল যিখিনি ঠাইত নেকি বহুতো নিৰীহ লোকৰ প্ৰাণ গৈছিল আৰু পাহাৰৰ গুহাৰ ভিতৰত আহি এটা সুন্দৰ ভিউ দেখুৱাই আছোঁ চাই লওক দেখিছেনে কিমান সুন্দৰ এটা ভিউ আগত সেইখন বঘৰা পাহাৰ আৰু লগতে চৌফালে কেৱল পাহাৰ 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 আৰু পাহাৰৰ মাজত মই বৰ্তমান আৰু ধুনীয়া ধুনীয়াকৈ চৰাই মাত আছে আৰু সেইখন হৈছে বঘৰা পাহাৰ লগতে সেইটো এটা টঙি ঘৰ দেখা পাইছোঁ আৰু জুম কৰি পেলাই দেখাই আছোঁ আৰু মোৰ কেমেৰাটো ঠিক নহয় গতিকে জুম কৰিলে অলপমান ফাটি যায় তথাপিতো এইটো হৈছে পাহাৰৰ টঙি ঘৰ আপোনালোকে ধৰিবলৈ পাৰিছে আৰু এয়া হৈছে প্ৰকৃতি এয়া হৈছে আমাৰ প্ৰকৃতিৰ যিবিলাক অতুলনীয় সৃষ্টি প্ৰকৃতিৰ অতুলনীয় সৃষ্টি আৰু কি কম ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে দেখিছে আপোনালোকে কিমান ধুনীয়া এটা এটা সৃষ্টি এইবিলাক পাহাৰ আমি সঁচাই লাকি আমি যিবিলাক অসমবাসী হয় অসমবাসী ৰাইজে আমি সঁচাই লাকি কিয়নো ইমান ধুনীয়া পাহাৰ আছে আমাৰ চাৰি চাইডে নদী আছে তো ক'ব লাগিব আমি অসমবাসী ৰাইজ সঁচাই লাকি আৰু এতিয়া কৈ আছোঁ সেই কাহিনীৰ বিষয়ে যিটো কাহিনী নেকি আজি এই ঠাইখিনি চিৰস্মৰণীয় হৈ ৰৈ গ'ল আৰু বন্ধুসকল কাহিনী মতে বঘৰা ৰাজকুমাৰী আৰু মায়াঙৰ ৰাজকুমাৰৰ লগত যেতিয়া বিবাহ হৈছিল আৰু বিবাহৰ যিখন বজাতি গাড়ী আহিছিল সেই গাড়ীখন ধুমুহা বৰষুণৰ কাৰণে তেওঁলোকে নিজক বচাবৰ কাৰণে এই পাহাৰখন সোমাইছিল আৰু সেই পাহাৰখনৰ যিটো গুভা শিলে তেওঁলোকক আবদ্ধ কৰি ৰাখিছিল আৰু আবদ্ধ কৰি ৰখাৰ পিছত গোটেই বিবাহ জাতি গাড়ীখন যিমান মানুহ আছিল সকলো ইয়াতেই মৃত্যুবৰণ কৰিছিল আৰু তেতিয়াৰ পৰা এই কইনাকণা এই ঠাইডোখৰত মানে মানুহে ওচৰ পাজৰ মানুহে কইনাকণা শুনা পায় আৰু হ'ল তাতে যিবিলাক বেণ্ড পাৰ্টি আছে বেণ্ড পাৰ্টি শব্দ শুনা পায় আৰু সেই তেতিয়াৰ পৰাই ওচৰ পাজৰ মানুহবিলাকে ইয়াতে ভিতৰতে এটা মন্দিৰ স্থাপন কৰিছিল এই আত্মাৰ শান্তিৰ কাৰণে তেতিয়াৰ পৰা এই পাহাৰটোৰ নাম কইনাকণা পাহাৰ হিচাপে জনাজাত হয় আৰু চাওক আপোনাৰ বাহিৰৰ পৰা এটা দৃশ্য দেখুৱাইছোঁ চব পাহাৰে পাহাৰ আৰু আগতে মানুহ নাছিলে আজিকালি চব মানুহ মানে ঠাই ঠাই হৈ গৈছে যথেষ্টখিনি আৰু তেতিয়াৰ পৰা এই মন্দিৰৰ যিটো মন্দিৰ আছে সেই মন্দিৰত মানুহে সেৱা প্ৰাৰ্থনা কৰিবলৈ আহে আৰু ভিডিঅ' কিমান জনাব পাৰিলোঁ নাজানো
তো যিমান পাৰোঁ আপোনালোকক জনাব চেষ্টা কৰিলোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আগবাঢ়ি যোৱাত অলপ সহায় হ'ব মোৰ অলপ। Few moments later. আৰু তাৰ পৰা আহি এতিয়া আমি আছোঁ সোণাপুৰ এখন পিনেচিয়া ভিলেজ বুলি এখন ৰিজৰ্ট আছে, তাত আমি আছোঁ। চাব আহিলেও সদায় ভিডিঅ' দেখি থাকোঁ, ভিতৰতো কি আছে চাই যাওঁ নিশ্চয় কৰে বা মই ইয়াত আপোনাৰ যদি পইচা পাতি আছে তেনেহ'লে ইয়াত আহি ধুনীয়াকৈ খাই বৈ মজ মস্তি কৰিব পাৰে।